মই যোৱাকালি দুপৰীয়া জাষ্ট ত্ৰিভেন্দ্ৰমৰ পৰা আহি পাইছোঁ আজি আকৌ মই 2-3টা বেগ লৈ ওলালোঁ ত্ৰিভেন্দ্ৰমলৈ বুলি কাৰণ অসমৰ পৰা কোনবা আহিছে পিছে কোন আহিছে দেখাই আছোঁ মই ভিডিঅ'টোৰ লাষ্টত এইবাৰ পিছে মই ওলালোঁ বাছতে আৰু এখন মই বুক কৰিছিলোঁ জিং মেক্স বাছ এখন প্ৰিমিয়াম বাছ হয় সাৰ্ভিস বহুত ভাল হয় আৰু পাৰ হেড লৈছিলে 1700 আৰু বাছত উঠাৰ লগে লগে ইহঁতে দিলে আমাক স্নেক বক্স আৰু লগত পানীৰ বটল স্নেক বক্সত কি নাছিলে চিপছ বিস্কিট জুচ তাৰপিছত এয়া আছিলে ওয়াইপছ তাৰপিছত আছিলে স্যানিটাইজাৰ আৰু লাষ্টত আছিলে এয়া ডেন্টেল কিট আৰু তাৰ পাছতে দিছিলে আমাক ডিনাৰ মই ফাৰ্ষ্ট টাইম বাছ সাৰ্ভিসত এনেকে ডিনাৰ পাইছোঁ ডিনাৰত আছিলে ৰাইচ ৰুটি ৰাইতা সবজি জিলাপি আৰু স্যালাড আৰু এয়া ৰাতিপুৱা বাছখন ৰখাইছিলে ব্ৰেকফাষ্টৰ কাৰণে যেহেতু 14 আৱাৰ্ছৰ জাৰ্নি হয় আৰু ব্ৰেকফাষ্টটো সিহঁতৰ ফালৰ পৰা কমপ্লিমেণ্টাৰী আছিলে ব্ৰেকফাষ্টত আছিলে বৰা লুচি তাৰপিছত ডোসা ইডলি আৰু কফি আৰু অসমৰ পৰা আহিছে মোৰ ভণ্টি তাই ইয়াতে এডমিশ্যন লৈছে আৰু তাইক থ'ব কাৰণে মই আকৌ ত্ৰিভেন্দ্ৰম আহিলোঁ পিছে ক'ত এডমিশ্যন ল'লে মই দেখাম নেক্সট ভিডিঅ'ত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব